নমস্কাৰ নিবেদিতাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি আপোনালোকক লৈ আহিছো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত এনে এখন ঠাইলৈ য'ত সত্ৰনগৰী মাজুলীৰ আউনিআটি সত্ৰৰ শাখা সত্ৰ ইয়াত প্ৰতিষ্ঠা হৈছে। অৰ্থাৎ আউনিআটি সত্ৰৰ শাখা সত্ৰসমূহৰ ভিতৰত প্ৰধান শাখা সত্ৰখনেই হৈছে এই উত্তৰ গুৱাহাটীৰ আউনিআটি সত্ৰখন। সৎযোগ ত্ৰয় অৰ্থাৎ সৎধাতুৰ লগত ত্ৰয়যুক্ত হৈ সত্ৰ শব্দটিৰ সৃষ্টি হৈছে। এই সৎ হৈছে ধাৰ্মিক লোক বা সন্ত লোক আৰু ত্ৰয় মানে হৈছে উদ্ধাৰ কৰা। গতিকে সত্ৰ বুলিলে ধাৰ্মিক নতুবা সন্ত লোকসকলক ত্ৰাণ কৰা বা উদ্ধাৰ কৰাৰ উদ্দেশ্যে একগোট হোৱা এক অনুষ্ঠানক আমি বুজো, য'ত পৰৱৰ্তী সময়ত অসমৰ ভকত বৈষ্ণৱসকলক ধৰ্ম চৰ্চাৰ কেন্দ্ৰস্থল ৰূপে গঢ়ি উঠা আমি দেখিবলৈ পাওঁ। এই সত্ৰ অনুষ্ঠানসমূহ মহাপুৰুষ দুয়োজনাৰ আপুৰুগীয়া সৃষ্টি। অৱশ্যে এই সৃষ্টিৰ অন্তৰালতো বহুতো কথা জড়িত হৈ আছে। একোজন মহাপুৰুষ নাইবা মহামানৱৰ সৃষ্টিৰ অন্তৰালতো বহুতো কাৰণ জড়িত হৈ থাকে, যাৰ বাবে কোৱা হৈছে যে যুগ যন্ত্ৰণাইহে একোজন মহাপুৰুষৰ জন্ম দিয়ে। একোটা যুগ বা সেই যুগৰ পৰিস্থিতিৰ চাহিদাতহে এজন মহান লোকৰ উদ্ভৱ হয়। শংকৰদেৱৰ ক্ষেত্ৰতো এই কথাষাৰ ব্যতিক্ৰম নহয়। অৰ্থাৎ শংকৰদেৱৰ এই সময়খিনিত অসমৰ এনে কিছুমান সামাজিক, আধ্যাত্মিক, ৰাজনৈতিক তথা অৰ্থনৈতিক সমস্যাই গা কৰি উঠিছিল যে সৰ্বসাধাৰণ প্ৰজাৰ আলাই আথানি অৱস্থাৰ সৃষ্টি হৈছিল। তেনে এক প্ৰত্যাহ্বানৰ সময়তেই অৱশ্যে অসমীয়া জাতিটোৱে উপহাৰ স্বৰূপে লাভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। পঞ্চদশ শতিকাৰৰ সময়খিনিত ৰজাই প্ৰৱৰ্তন কৰা কৰৰ বোজা সহিব নোৱাৰি প্ৰজাসকল অতিষ্ঠ হৈ পৰিছিল। ব্যয়বহুল পূজা পাৰ্বণৰ বাবে ভক্তসকলে আধ্যাত্মিক চৰ্চা বাদ দিয়াৰ দৰেই হৈ পৰিছিল। সাধাৰণ মানুহে ভগৱানক পুজিবলৈ হাতত ইমান টকা পইচা নাছিল, যাৰ ফলত ভগৱানৰ চৰ্চাকে বাদ দিবলগীয়াত পৰিছিল। শাক্ত, শৈৱ, বৈষ্ণৱ এই গোটেইকেইটা পন্থাতে কম বেছি পৰিমাণে বলি বিধান চলিছিল। হাঁহ কোমোৰা, ছাগলী, পাৰ, মহ এইবোৰ বলি দিয়াতেই শান্ত নাথাকি নৰবলি অৰ্থাৎ মানুহ বলি দিয়াৰ প্ৰথাৰ প্ৰচলন হৈছিল আৰু ই এক ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছিল। এই নৰবলিৰ বাবে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক নতুবা কোনো কিছু নোহোৱা অসহায় লোকক উদ্দেশ্য কৰি লোৱা হৈছিল। বৰ্ণ বৈষম্য তথা জাতিভেদ প্ৰথা, উচ্চ নীচ প্ৰথা ইমান বেছি শক্তিশালী হৈ উঠিছিল যে নিম্ন জাতৰ বুলি বিবেচিত হোৱা মানুহে ৰাস্তাৰে গ'লে এখন হাতত টিলিঙা আন এখন হাতত ছাতি লৈ ফুৰিব লগা অৱস্থাৰ সৃষ্টি হৈছিল, যাতে উচ্চ বৰ্ণৰ মানুহৰ চকুত নিম্ন বৰ্ণৰ লোক নপৰে বা দেখা নাপায়। য'ত মানৱীয়তাৰ ফালৰ পৰাও এই মানুহখিনিক হত্যা কৰা হৈছিল। গতিকে তেনে এক জটিল সন্ধিক্ষণত মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল আৰু সৰ্বসাধাৰণ লোকসকলৰ তেনে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে তেখেতে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰাৰ ব্যৱস্থা হাতত লৈছিল। এই নৱবৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ উদ্দেশ্যে শংকৰদেৱে গ্ৰহণ কৰিছিল দুটা কৌশল। তাৰে এটা হৈছে এই সত্ৰ অনুষ্ঠানসমূহৰ স্থাপন। সত্ৰ নামঘৰ স্থাপন কৰি এই সকলো ভকত বৈষ্ণৱক একগোট কৰাৰ যাৰ উদ্দেশ্য।
আনহাতে আনটো হৈছে বৈষ্ণৱ বিষয়ত নানা গীত মাত, পদ, নাটক, কাব্য আদিৰ ৰচনা। এনে মহান উদ্দেশ্যেৰে এই সত্ৰ অনুষ্ঠানৰ জন্ম হৈছিল, যাৰ উদ্দেশ্য আছিল সকলোকে একগোট কৰি একেখন মঞ্চতে সমবেত হৈ সকলোৰে মাজত ঐক্যতা আৰু ভাতৃত্ববোধ গঢ়ি তোলা। শংকৰদেৱ প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মৰ 4টা মাৰ্গ হৈছে নাম, দেৱ, গুৰু আৰু ভকত। ইয়াত নাম হৈছে নাম ধৰ্ম, য'ত মুখেৰে নাম ল'লেই ভগৱান প্ৰাপ্তি সম্ভৱ বুলি কোৱা হৈছে। দেৱ হৈছে এজনেই উপাস্য দেৱতা, বিষ্ণু বা কৃষ্ণ। গুৰু হৈছে দীক্ষা দিওঁতা আৰু ভকত হৈছে সৎসংগ, অৰ্থাৎ সৎলোকৰ সংগ। এই সৎলোকসকল সংগ বা সমবেত হোৱাৰ উদ্দেশ্যতেই সত্ৰ অনুষ্ঠানৰ উদ্ভৱ। এতিয়া জানো আহকচোন উত্তৰ গুৱাহাটীত অৱস্থিত এই আউনিআটি সত্ৰখনৰ বিষয়ে। আউনিআটি সত্ৰ 1653 চনত পোনপ্ৰথমে মাজুলীত আহোম ৰজা চুটামলাই স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে বৈষ্ণৱ ধৰ্মৰ শৰণ লৈ তেওঁৰ নাম লয় জয়ধ্বজ সিংহ। এই জয়ধ্বজ সিংহকে আউনিআটি সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ নিৰঞ্জন দেৱে বৈষ্ণৱ ধৰ্মত শৰণ দি এই নাম প্ৰদান কৰে। আহোম ৰজা এই জয়ধ্বজ সিংহই 81,650 বিঘা মাটি ব্ৰহ্মত্ব আৰু দেৱত্ব এই দুই ভাগত ভগাই সত্ৰসমূহৰ পৰিচালনা কৰিবলৈ ভূমিদান কৰে। শ্ৰী শ্ৰী আউনিআটি সত্ৰ অসমৰ সকলো সত্ৰৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সত্ৰ হিচাপে পৰিগণিত, যি কথা আহোম ৰজাজনে পৰ্যবেক্ষণ কৰি কৈছিল। আউনিআটি শব্দটো দুটা শব্দত সংযুক্ত হৈ আছে। ইয়াৰে আউনি মানে হৈছে আউনি পাণ, এবিধ তামোল গছত বগোৱা লতা, আৰু আতি মানে হৈছে বহল বা উন্নত বা উচ্চ। এনেকৈ এই সত্ৰৰ নামকৰণ আউনিআটি হয়। এই আউনিআটি সত্ৰসমূহত একেলেঠাৰিয়ে পুৱাৰ পৰা গধূলিলৈকে সদায় প্ৰাৰ্থনা, ভগৱান বিষ্ণুৰ গুণানুকীৰ্তন, নাম প্ৰসংগ আদি চলি থাকে। পুৰী বা উৰিষ্যাত থকা জগন্নাথ ক্ষেত্ৰৰ আৰ্হিত বা জগন্নাথ মন্দিৰৰ দৰে সত্ৰৰ মণিকূট গোবিন্দৰ আসন স্থাপন কৰাৰ লগতে বৈদিক ধৰ্মৰ পদ্ধতিৰে সত্ৰৰ মণিকূট স্থাপন কৰা হয়। প্ৰধান আউনিআটি সত্ৰখন মাজুলীত অৱস্থিত। এই সত্ৰৰ ধৰ্ম আৰু একেই ৰীতি নীতিৰে আউনিআটি সত্ৰৰ পৰা সৰ্বমুঠ 12খন শাখা সত্ৰৰ উৎপত্তি হৈছে। তাৰে ভিতৰত প্ৰধান শাখা সত্ৰখনেই হৈছে উত্তৰ গুৱাহাটীৰ এই আউনিআটি সত্ৰখন। কামৰূপ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উত্তৰ গুৱাহাটীৰ শিলখাকু অঞ্চলত আৰু অশ্বক্লান্ত দেৱালয়ৰ নিচেই ওচৰতে এই সত্ৰখন আছে। 1915 চনত পোনপ্ৰথমে সত্ৰাধিকাৰ শ্ৰী শ্ৰী কমলদেৱ গোস্বামীয়ে অশ্বক্লান্ত দেৱালয়ৰ পৰা 60 বিঘা মাটি লিজত লৈ এই সত্ৰখন স্থাপন কৰে। সম্ভৱতঃ পূৰ্ণানন্দ বৰগোহাঁইৰ জীৱনকালত বা মৰাণ বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ সময়তে পোনপ্ৰথমে আমিনগাঁৱত বৰ্তমান গুৱাহাটীৰ ভৰলুমুখত এই শাখা সত্ৰখন স্থাপন কৰিছিল। পৰৱৰ্তী কালত চতুৰ্দশ সত্ৰাধিকাৰ ভাগৱত ভাস্কৰ শ্ৰী শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামীয়ে 1959 চনত বৰ্তমান এই সত্ৰখনৰ পুনৰ নিৰ্মাণ কৰে। আউনিআটি সত্ৰত অনুষ্ঠিত হোৱা উৎসৱ পাৰ্বণসমূহৰ ভিতৰত পালনাম, জন্মাষ্টমী, গুৰুজনাৰ তিথি, মাঘী পূৰ্ণিমা আদিবোৰ উল্লেখযোগ্য।
আউনিআটি সত্ৰৰ উৎসৱসমূহৰ ভিতৰত পালনাম অতি ডাঙৰকৈ পতা হয়। পালনাম আউনিআটি সত্ৰৰ বছৰেকীয়া উৎসৱ। মাজুলীত মূল আউনিআটি সত্ৰত কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ 5 দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয়। এই আউনিআটি সত্ৰৰ মূল শাখা সত্ৰ ইয়াত কাতি মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে পালনাম উদযাপিত কৰা হয়। আউনিআটি সত্ৰত জন্মাষ্টমীৰ দিনাখন কৃষ্ণৰ সমস্ত জীৱনলীলা বৰ্ণনা কৰা হয়। উত্তৰ গুৱাহাটীৰ আউনিআটি সত্ৰত মাঘী পূৰ্ণিমা ৰাইজৰ দ্বাৰা বা ৰাইজৰ সহায় সহযোগিতাত পালন কৰা হয়। এইবোৰৰ উপৰিও সত্ৰ অনুষ্ঠানসমূহে সামাজিক চৰিত্ৰ গঠনত সহায়ৰ ভূমিকা গ্ৰহণ কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা, সাত্বিক আহাৰ গ্ৰহণ আদিবোৰ সত্ৰ অনুষ্ঠানত শিকোৱা হয়। শিক্ষাৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত, গীত ৰাগ, তাল সুৰ আদি শিক্ষণৰ ক্ষেত্ৰত, বাদ্যযন্ত্ৰ আদি নিৰ্মাণৰ ক্ষেত্ৰত, নৃত্য আদি শিক্ষণৰ ক্ষেত্ৰত, বাঁহ বেতৰ শিল্প, মুখা শিল্প, বয়ন শিল্প, হাতীদাঁতৰ শিল্প আদি নিৰ্মাণৰ ক্ষেত্ৰত এই সত্ৰসমূহৰ অৱদান লেখত ল'বলগীয়া। আনহাতে ভাওনাৰ বাবে প্ৰয়োজন হোৱা আতচবাজি তৈয়াৰ, পুথিভঁৰাল আদিৰ সুব্যৱস্থা, ব্যাকৰণৰ শিক্ষাদান, জ্যোতিষ শাস্ত্ৰ, আয়ুৰ্বেদ শাস্ত্ৰৰ জ্ঞান চৰ্চা আদি দিশবোৰৰ ক্ষেত্ৰতো এনে সত্ৰ অনুষ্ঠানসমূহৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। মুঠতে মহাপুৰুষ দুজনাৰ আশাসুধীয়া প্ৰচেষ্টা আৰু দূৰদৰ্শিতাৰ ফলস্বৰূপে এনে সত্ৰ অনুষ্ঠানসমূহৰ জৰিয়তে অসমীয়া সমাজ সংস্কৃতিৰ ভাঙোন্মুখী ৰূপটোক পুনৰ উদ্ধাৰ কৰিছিল বুলি আমি উল্লেখ কৰিব পাৰোঁ। আহি মোৰ ভিডিঅ'টি সামৰণি মৰাৰ সময় আহি পৰিলে। গতিকে সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰি পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।